আমি বৰবাদ হৈ গলো ডিব্ৰুগড়ত বৰদৈচিলাৰ ভয়ানক তাণ্ডৱ প্ৰকৃতিয়ে পলকতেই দেখুৱালে বিধ্বংসী ধ্বংসলীলা ডিব্ৰুগড়ত আজি বিয়লি 5 বজাত অহা এজাক বিধ্বংসী ধুমুহাত এক বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে আমি বৰবাদ হৈ গলো গোটেই কাৰেণ্ট গছ গোটেই লাইটৰ পোষ্ট দোকান আমাৰ মেডিকেল ৰাস্তা ব্লক সেই অসম চিকিৎসা মহাবিদ্যালয় গোটেই তার ছিঙি পোষ্ট ৰাস্তাৰ ওপৰত গাড়ীৰ ওপৰত পোষ্ট ছিঙি গোটেই কাৰেণ্ট আমাক সহায় কৰক গোটেই অৱস্থা বেয়া আমাক সহায় কৰক উদ্ধাৰ কৰক এই পৰিস্থিতি গোটেই আজি বিয়লি 5 বজাত হঠাৎ অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত চহৰখনৰ বিশেষকৈ অসম মেডিকেল কলেজলৈ যোৱা পথত বহু ডাঙৰ গছ লগতে বৈদ্যুতিক খুঁটা উভলি পৰাত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰবল ধুমুহাৰ সময়তে মেডিকেললৈ অহা যোৱা কৰা বহু যান বাহনৰ ওপৰত গছ আৰু বৈদ্যুতিক খুঁটা উভলি পৰে যদিও যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰে কিন্তু কম বেছি পৰিমাণে সকলোৱে আঘাতপ্ৰাপ্ত হয় বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যই প্ৰাৰ্থনা জনাইছে ডিব্ৰুগড়বাসীৰ বাবে প্ৰত্যেক সময়তে এনেকুৱা নিউজ আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব